নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজিৰ ব্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া যাম, এইখিনিতে বৌ এজনীয়ে মাতি আছে, সিহঁতৰ ঘৰতে এপাক যাম আৰু লগতে বৰশী বাম, আপোনালোককো দেখাম। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল পাব চাই। নদীত বৰশী বাই আছে এতিয়া। এয়া ৰাইজসকল বৰশী বোৱা। এইফালে বৰশী বাই আছে। এয়া আহিব এতিয়া মাছ, খুটি আছে বৰশী। আহিব এতিয়া মাছ, খুটি আছে বৰশী। এয়া কিমান চাওঁ, দেখ আঁতৰি দিওঁ মাছ। এয়া পাইছে, বহুত পাইছে শিঙৰা মাছ। চাওঁ এইফালে চাওঁ, শিঙৰা মাছ পাইছে বহুত। আৰু পাব এতিয়া। বহুত বছৰৰ পিছত বৰশী বাইছোঁ। মাছ পাম বুলি নহয়, মানে অতীতৰ স্মৃতিৰ ৰোমন্থন বুলি ক'ব লাগিব। বহুত বছৰৰ পিছত এনেকৈ বৰশী বাইছোঁ নদীত, ভাল লাগিছে। মাছ আহক বা নহয়, কেলাটো কি আছে সম্পত্তি। আহিব এতিয়া মাছ, মাছ আহিব এতিয়া। আহোঁ কি ধুনীয়া আহিল, আহিলে। সেইটো পৰি থাকি আহিলে মাছটো। নহয়, থাকি আহিলে মাছটো। সেইটো জাবত ভৰা লাগে। দীঘল পুঙাটো নিয়ালে আনো বুলি আনিব পৰা নাই মই। মানে মাছটো বৰশীটো কামুৰি পেলাই বনৰ মাজত সোমাই আছিলেগে। কি হ'ল, বৰশী সামৰিলে ৰাতি হৈ যাওক দৰকাৰ হ'লে। হ'ব নে কি? কিনো কি কৰিছে, কি কৰিছে ন দেই? এইটো এই মাছটো দেখাই পেলাই মোলে এইটো এইটো মৰঠি মাছ, মৰঠি নাযাবি। মজা মজা, আজি সাজৰ কাৰণে হৈ গ'ল। মই কৈছোঁ নে, আৰু এটা তোলো। কেনেকুৱা লাগিছে দেহা? মস্তি লাগিছে। মৰঠি মই কৈছোঁ নাই, কিবা এটা আছে বুলি। এজনী মৰঠি মৰঠি ওচৰৰ পৰা দেখাই দিছোঁ। তলৰে মাছ আৰু আহিব এতিয়া। মোলৈ ঘূৰাই পেলাই কচে চচে ধুনীয়াকৈ লাহেকৈ ঘূৰাই দিম নদীলৈকে একদম। ভাগে কি পেংলাই গৈ চলো চালো। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটোত টিপি দিব, যাতে মোৰ ভিডিঅ' আপোনালোকে মই যেতিয়া আপলোড কৰোঁ তেতিয়াই পায়। ধন্যবাদ।